আজি আপোনালোকক আমি ষ্টিয়াৰিং কমিটিৰ পৰা প্ৰেছ মিডিয়াক আমি আহ্বান কৰিছোঁ এটা কাৰণত। আচলতে এই আয়োজন কি প্ৰয়োজনৰ কাৰণে আমি কৰিছোঁ এই ফেষ্টিভেলটোত, ইয়াৰ মূল কথাবোৰ কেৱল আমাৰ ভিতৰত আবদ্ধ হৈ থাকিলে নহ'ব, যাতে বহিৰ্জগতত এইবিলাক প্ৰচাৰ হৈ যায়, তেওঁলোকে জানিব পাৰি ইয়াৰ মূল উদ্দেশ্য কি। সেইটো জনাবৰ কাৰণেই আপোনালোক সহায় বিচাৰি আপোনালোকৰ মই আমন্ত্ৰণ কৰিছোঁ। আজিৰ এই যে মিডিয়া মিটৰ প্ৰধান উদ্দেশ্য এইটোৱেই। আমি নৱেম্বৰ মাহৰ মানে এই বছৰৰে 14 নৱেম্বৰৰ পৰা 16 নৱেম্বৰলৈকে এই অনুষ্ঠানটো থাকিব। আমাৰ এক্সপেক্টেডটো 100, হয়তো ইয়াৰ অলপ বেছিও হ'ব পাৰে বা কমো হ'ব পাৰে, কিন্তু আমাৰ প্ৰগ্ৰাম মতে আমি সেইটো ষ্টিপুলেট কৰিছোঁ আপ টু 100 লেংগুৱেজেছ। লিটাৰী ফেষ্টিভেল বা বড়ো ভাষাত এইটো কোকৰাঝাৰ থুনলাইয়াৰী পৰ্ব বুলি কৈছোঁ। ইয়াৰে এটা মূল আমাৰ মটো উদ্দেশ্য আছে। এই মেছেজটো হ'ল পয়ট্ৰি ফৰ পিচ এণ্ড লাভ, প্ৰেম আৰু ভালপোৱা বা পিচ এণ্ড হাৰমনিৰ এটা শান্তিৰ এটা উদ্দেশ্য লৈ এইটো আয়োজন বা ফেষ্টিভেলটো আমি কৰিব লৈছোঁ। এতিয়া ইয়াত ইট ইজ এন ইণ্টাৰনেশ্যনেল ফেষ্টিভেল, ক'ব গ'লে আন্তঃৰাষ্ট্ৰীয় এটা ফেষ্টিভেল। কিন্তু এতিয়া যিটো ক'ভিডৰ চিটুৱেশ্যন, ইয়াত ইণ্টাৰনেশ্যনেল পাৰ্টিচিপেণ্টছ তেওঁলোকে ভাৰ্চুৱেলি পাৰ্টিচিপেট কৰিব। আমাৰ আমেৰিকা, ইংলেণ্ড আৰু বহুত লাইক বাংলাদেশ, নেপাল, সেইবোৰ কাণ্ট্ৰিৰ পৰাও মানে দে উইল পাৰ্টিচিপেট। এতিয়া ৰিগাৰ্ডিং আদাৰ ষ্টেটছ, আমাৰ অল ষ্টেটছ, গোটেই ভাৰতৰ যিমান ষ্টেট আছে, we have invited the poets, delegates. Around 100 poets have already agreed আৰু তেওঁলোকে পাৰ্টিচিপেট কৰিব বুলি কনফাৰ্মেশ্যন দিলে। চ' তামিল, তেলেগু, মাৰাঠী, নেপালী, অসমীয়া, বেংগলী, উৰিয়া, যিমান ভাষা ভাষী ডাইলেক্টছ আছে আমি অলৰেডি ইনভাইট কৰিছোঁ। বহুতেই কনফাৰ্মেশ্যন দিছে, কনচেণ্ট দিছে, আহিব তেওঁলোকে। আৰু তাৰ বাহিৰেও চিন্স দিছ ফেষ্টিভেল ইজ ফেষ্টিভেল ফৰ পয়ট্ৰি, কিন্তু তাৰ বাহিৰেও আমি কেইটামান ছেমিনাৰ বা পেনেল ডিছকাশ্যন তেনেকুৱা আমি লৈছোঁ। এণ্ড দ'জ গেষ্ট, দ'জ এমিনেণ্ট পাৰ্চনেলিটিজ, তেওঁলোকে এই পেনেল ডিছকাশ্যনত ভাগ ল'ব, পাৰ্টিচিপেট কৰিব। দে উইল শ্বেয়াৰ দেয়াৰ ভিউজ। আৰু এখন আমি এন্থ'লজি, গোটেই ভাষাৰে যিবোৰ কবিতাবোৰ তাত আবৃত্তি হ'ব, সেইটো কালেকশ্যন কৰি পেলাই এটা কিতাপো আমি ওলাব লৈছোঁ। এইটো এতিয়ালৈকে নামাকৰণটো ফাইনেল হোৱা নাই, বাট we will focus on poetry for peace and love.